চাওক এই যে 2021 যিটো এছেম্বলি ইলেকশ্যন ইয়াত যিটো আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই আমাৰ বিজেপিৰ নেতৃত্বত অগপ আৰু UPPLৰ চৰকাৰ হ'বলৈ গৈ আছে আৰু এই কাৰণে হ'বলৈ গৈ আছে কি যোৱা 5 বছৰত বিজেপি অসমত চৰকাৰ আছিলে মই কেন্দ্ৰীয় চৰকাৰটো নকওঁ অসমত চৰকাৰ থকা সময়ত যিখিনি কাম কাজ তেখেতসকলে কৰিলে এই কাম কাজটো লৈ পেলাই ৰাইজে যথেষ্ট কনভিন্স হৈছে কি ইয়াত তেনেকুৱা এটা চৰকাৰ লাগে আৰু যুৱ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দুইজনে মিলি অসমত কিছুমান ৰাজনৈতিক পৰিৱেশটো সলনি কৰি দিছে আৰু ৰাজনীতিটো আগত যিটো সমতাকেন্দ্ৰিক ৰাজনীতি আছিলে সেইটো চেঞ্জ কৰি পেলাই এটা প্ৰগতিৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু সেইকাৰণে আজি সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এটা এট্ৰাকশ্যন এটা আহিছে বিজেপিৰ প্ৰতি আৰু আমাৰো এটা তেনেকুৱা এটা ৰেছপনচিবিলিটি বাঢ়িছে সবৰ মিলি পেলাই এই বিজেপি নেতৃত্বাধীন চৰকাৰ আনিব লাগিব আৰু ৰাইজৰ কাম কৰিব লাগিব তেওঁলোকে কংগ্ৰেছৰ লগত ইতিমধ্যে মিত্ৰতা কৰিছে চলাই আছে দখল কৰিম বুলি কৈছে বিডিএটি নাই কোহাত বহুত ক'ব পাৰে আৰু এতিয়া মহাজোঁটত আছে তেখেতসকলে আৰু BPFৰ ইতিমধ্যে যিটো আগৰ যিটো স্থিতি আছিলে সেইটো নাই অসমৰ বাহিৰত যিসকলক লৈ হাগ্ৰামা মহিলাৰীয়ে ৰাজনীতি চলাই আছিলে সেই সকলৰ অধিকাংশই আজি বিজেপিত জইন কৰিলে আৰু যিখিনিয়ে জইন কৰা নাই সেইখিনিও তেখেতৰ লগত নাই গতিকে আজি মহাজোঁটত থাকি পেলাই BPFৰ পৰা বা হাগ্ৰামা মহিলাৰীৰ পৰা যিটো লাভ হ'ব বুলি কংগ্ৰেছে ভাবিছে বা UDF ভাবিছে সেইটো লাভ এইবাৰ নহয় আৰু বিশেষকৈ আমাৰ BTRৰ ভিতৰতো BPFৰ স্থিতি ভাল নহয় তেখেতসকলৰ স্থিতি একদম বেয়া তো সেইকাৰণে তেওঁলোকে কৈছে 8ৰ পৰা 10খন আসন পাম বুলি কৈছে দাবী কৰিছে হাগ্ৰামাই এখন আসন পোৱাটোৱে ডাঙৰ কথা হ'ব এইবাৰ যদিও তেখেতসকলৰ এলায়েন্স আছে তাত কংগ্ৰেছৰ কোনো স্থিতি নাই UDFৰ নাই মুছলমান মানুহ আছে কাৰণে UDFে ভোট পাব বুলি ভাবি আছে কিন্তু সকলো মুছলমানে UDFক ভোট দিব বুলি তেনেকুৱা একো কথা নাই তো সেইকাৰণে আজিৰ সময়ত BTRৰ ভিতৰত যি 12খন সিট আছে ইয়াত এখন সিট পোৱাটোহে BPFৰ কাৰণে ডাঙৰ কথা হ'ব আপোনালোকে কিমানখন পাম বুলি ভাবে চাওক আমি 8খন সিটত ডাইৰেক্ট কণ্টেষ্ট কৰিছোঁ 8খন সিট আমাৰ খুব ভালে আছে আমাৰ যিটো ৰিপৰ্ট আহি আছে সাৰ্ভে ৰিপৰ্ট কিবা ৰিপৰ্ট সবতো আমাৰ জিকি আছে আৰু ইয়াৰ লগতে আমি ফ্ৰেণ্ডলি 3টা কণ্টেষ্ট কৰিছোঁ এই 3টাৰ ভিতৰতো এটা দুটা সিট আমাৰ আহি যাব পাৰে তেনেকুৱা এটা পৰিৱেশত আছে কাৰো আদ্যসাধ্য নহয় 2 মেত বিজেপিৰ বিজয় উৎসৱ হ'ব আৰু মিত্ৰজোঁটৰ চৰকাৰ হ'ব গতিকে আজি ইমানখিনি তলত ৰাজনীতিটো ইমানখিনি তলত লৈ যাব নালাগে এটা গণতন্ত্ৰৰ দেশত সবৰো নিৰ্বাচন খেলাৰ অধিকাৰ আছে হাগ্ৰামা মহিলাৰীও নিৰ্বাচন খেলক কংগ্ৰেছও খেলক UDFও খেলক কিন্তু তেখেতে ইলেকশ্যন খেলিবলৈ আহি কাকবা আদ্যসাধ্য কৰাৰ মানে এনেকুৱা ইমান নিকৃষ্ট শব্দ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে 2 মেত চাই থাকক ইয়াত কোনো বিজেপিৰ আদ্যসাধ্য নহয় বিজেপি নেতৃত্বাধীন চৰকাৰ হ'ব আৰু যোৱা 5টা বছৰত যিমান সংখ্যা পাইছিলে ইয়াতে অধিক সংখ্যা পাই পেলাই এটা শক্তিশালী সবল এটা চৰকাৰ গঠন হ'ব আপুনি কৈছে 80খন এখন মিত্ৰজোঁটে পাব 100+ কথা আজি নেতৃত্বই কৈ আছে মোৰ যিহেতু অলপ নলেজটো সীমিত সেইকাৰণে মই কৈছোঁ মোৰ এনালাইচিছত 80তকৈ কোনো গুণে কম নাপায় আজি আপুনি গুৰুজনাৰ বৰ্তমান স্থানত আহি উপস্থিত হ'লে কি ক'ব আচলতে চাওক গুৰুজনাক বাদ দি অসমৰ যিটো জাতীয় জীৱন সেইটো আগবাঢ়ি যাব নোৱাৰে আজি গুৰুজনাৰ আশীষ লৈ পেলাই আজি অসমীয়া সমাজখন আগবাঢ়ি গৈ আছে চ' সেইকাৰণে আজি গুৰুজনাৰ এই পবিত্ৰ স্থানত আহি নিজকে ধন্য মানিছোঁ আৰু এনেকুৱা পবিত্ৰ স্থানত ৰাইজে একত্ৰিত হৈ পেলাই আজি বিজেপিৰ প্ৰাৰ্থীক জিকাবলৈ যেনেকৈ হিলদল ভাঙি ওলাই আহিছে এইটো আমাৰ কাৰণে খুব এটা ডাঙৰ ইনস্পিৰেশ্যন গতিকে মই আমাৰ যোৱা 5টা বছৰত বিধায়িকা হিচাপে আঙ্গুৰলতা ডেকা ডাঙৰীয়াই কাম কৰি আছিলে ৰাইজে খুব আপ্লুত হৈছে সবে মানে সন্তুষ্ট হৈছে মই গাঁৱত যাই ৰাইজক সুধিছোঁ কি কাম কৰিছে মই বড়ো ৰাইজক সুধিছোঁ যে আপোনালোকৰ কিবা কাম কৰিছে নাই সবে ইমান ভাল পাইছে কি যোৱা 5টা বছৰত ইমান শান্তিৰে সবে থাকিব পাৰিছে এনেকুৱা এটা পৰিৱেশ পাইছে সেইটো বিকজ অফ অনলি ইহঁতে কৈছে কি বিজেপিৰ আজি চৰকাৰ আছে কাৰণে বিজেপিৰ বিধায়ক আছে কাৰণে আমি তেনেকুৱা শান্তিত থাকিব পাৰিছোঁ বেদখল মুক্ত হোৱা আৰম্ভ হৈছে সবে এটা পজিটিভ এটা মেছেজ কৈছে চ' এনেকুৱা এটা কাম আজি আৰম্ভ হৈছে গতিকে ৰাইজে সকলো সন্তুষ্ট হৈছে আৰু একত্ৰিত হৈ পেলাই সবে কৈছে এইবাৰ আমি যেনেকৈ নহওক বিজেপিৰ প্ৰাৰ্থীকে জিকাম এইটো স্পষ্ট ভাষাৰে কৈছে